তো জাগা আছে হাগা সেইগিলান জংগাল আছে সেইফালে হাগ বগৰীডাল আগডালৰ তলত তাতে হাগি থৈ দিছি এই বগৰীডালৰ সদো আছিল ইমান ধুনীয়া সদ বগৰীডাল এই সেইফালে একডাল বগৰী আছে ইমান ধুনীয়া সদ বগৰীডালৰ তাৰ তলত হাগি কেনে পুঁজি কৰি থৈ দিছি তাতে বগৰী আৰু কেনেকৈ খা যদি মালকুচিৰ মানুহ নহ'ল হয় ইয়াতে নকাৱাৰ মালকুচিৰ মই কাৰণে এটো ষ্টক সুধিলৈছো না লৰাই দিয়া গাইস মাথা এটা পৰি যায় একদম মাথাৰ বিষ উঠি যায় হেল্ল' গাইস ৱেলকাম টু ৰহলা ব্লগ গাইস আজি এটা বহুত দিনৰ মূৰত নতুন ব্লগৰে পৰা মজা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বেছি কৈ দি গাইছ আমি আহিছোঁ সাত নদী পাহাৰ হৈ সাতটা ৰেল লাইন পাহাৰ হৈ সাতখন দলাং পাহাৰ হৈ বগৰী খাবা ইয়াতে তাৰমানে অকল বগৰীৰে বাগান এডাল এডাল গাছ গাছ দিলে দেখি সেইফালে একডাল গাছ বগৰী চা চা এইফালে বগৰী আছে চিনিব পাৰি গাইস এইটো বগা বাঘ মানে গাইস এই বাঘটো বগা এটাই কাৰণ ইয়াত ৰ'দৰ পোহৰটো কম আছে নাই কাৰণে বগা হৈছে বাঘটোৱে বাকী এইবিলাক বাঘ পোহনীয়া হৈ গৈছে মানুহ দেখিলে ডাৱৰে আৰু এইটো কলা বাঘ গাইছ এইটো জাতটো বেলেগ কৈ দি কিবা অলপ আৰু মানে গাইছ এইবিলাক দিন মানে এনেকৈ ভাল লাগে ক'ৰবাত নদীৰ পাৰত আহিলোঁ বগৰী চগৰী পাৰিলোঁ এইবিলাক বগৰী লৈ আহিছোঁ এইবিলাক চাই লওক জ্বালা আছে নিমখ আছে চৌদা আছে ধনিয়াৰ পাত কেনেকৈ খাইছোঁ আপোনালোকক দেখাইছোঁ চাই থাকক এই জংঘলৰে ঘন জংঘলৰ মাজে মাজে একডাল বেলেগ বগৰী তাকে যাইছোঁ কেনে ডেঞ্জাৰ যায় গাইছ চাই লওক ও গাইছটো কি চিন হাতী আছে হাতীৰ চিন এইটো বহুত জংঘল গাইছ এই বগৰীডাল এটা বগা ভালুক গাইছ এইটো বগা ভালুক গাইছটো এইফালে চাই লওক গাইছ এয়া আপেল হেন বগৰী বুলি কয় আপেল হেন বগৰী এয়া চাই লওক এই কিমান ছিঙিম ভাই ওপৰত কিবা বগৰীৰ খাজানা হে গাইছ কি ভাল বৰিকে জোল কৰিছে হেলা কেমেৰা চুপ উঠিছে ভাল তুমি নকৰিবি দিছি প্ৰথমত ভৰে দি আৰু হও আকে জবাব তিৰি দি গেলি হলা আমাৰো তিৰি হিচাপে আমি বিয়া আহিবা নাই মোৰ কাৰণে ঘৰত নিম মই আমাৰ বাইৰ কাৰণে গাইছ দুগৰ খবৰটো হ'লে ইমান ডাঙৰ ডাঙৰ বগৰী কিন্তু সদবৰ আকৌ নাই গাইছ মোক কাঠ লাগে এই কি বগৰী আকৌ সৎ নাই নাই মোক চুৰ কৰি লৈছিলো তাই কোনোবা ৰছী নদীৰ পাৰত হা এনে গেলা চুৰ কৰা খেন্তি আৰু শুনা তিৰিকলি ঐ আহা এতিয়া কি ক'বা তিৰিক বাপ্পা মইতো নিমেই তো বগৰী চাই কাটে কিবা এটা বস্তু দেখাবলৈ আপোনালোকক দেখি আছোঁ এই ঘৰটো কোনে বনাইছে সিহঁতে গাইছ ঘৰটো ভাঙিলাকে নেকি ভাল ঘৰে বনাইছিলে পুৰা দেখাই আছোঁ গাইছ ধুনীয়া ঘৰ আছিলে গাইছ ঘৰটো ভাঙিছে কোনোবাই বগৰী খাবা এটা বয়া বস্তু বাছ পাইছোঁ তই পাইছা না বাছটো কিহৰ বাছ কচোন পাতা নাই গু বাছ ওলাইছে কিবা হাগে নেকি এতিয়া মানুহগিলাই হাগে যদি যোৱা ভাই আৰু মেইন কথা গাইছ এডাল বগৰীৰ চবতকৈ সোৱাদ বেছি কিন্তু এডাল বগৰী নাই চবে জানে কিজানি এডালৰ সোৱাদ বেছি বুলি সেইকাৰণে এডাল বগৰী খালি এফালে এডাল বগৰী আছে এডালৰো সোৱাদ হ'ব আই দিয়া বগৰী পাৰিছা দে লৰাই দিয়া গাইছ মাথা এটা পৰি যায় একদম মাথাৰ বিষ উঠি যায় তোৰ হয় নাই নেকি বগৰী চাওঁ এই মোক ঘৰত বগৰী কিনি নিম দিছে কিনি আৰু নিজে মই হাতত লৈ যাতে নাখালা মানে মোৰ কাৰণে বদলিছো ৰাইজৰ কাৰণে ৰাইজৰ থবা তই বেলেগতো নিজৰ থতকে ভৰাইছা চুৰ তুমিও কম নহয় দে ভাবা তোমাৰো পকেট চেক কৰিম মই মোৰ তিৰি আছে মোৰ কথা বেলেগ কিয় বেলেগ ময়ো বিয়া পাতিছো গাইছ এই গাত পৰিব অত জাগা আছে হাগা সেইগিলান জংগাল আছে সেইফালে হাগ বগৰীডাল আগডালৰ তলত তাতে হাগি থৈ দিছি এই বগৰীডালৰ সদো আছিল ইমান ধুনীয়া সদ বগৰীডাল এই সেইফালে একডাল বগৰী আছে ইমান ধুনীয়া সদ বগৰীডালৰ তাৰ তলত হাগি কেনে পুঁজি কৰি থৈ দিছি তাতে বগৰী আৰু কেনেকৈ খা এই গাইছ আমি মূৰ্খ নে কি ক'বা নোৱাৰোঁ কিন্তু এনজয়ো কৰিছোঁ বগৰীৰ নামত ভাই গোটাই দিনটো গেল যাই আছে পিছফালে মানে গোটাই দিনটো খেদালোঁ একবাৰ গেলাকে মোৰো হুমিত লৈ গৈছে ভৰি চাওক মোৰ অৱস্থা চেণ্ডেল বগা গৈছে মোৰো হুমিত আৰু তাতে খাব পাৰি নেকি নদীৰ মানে ঘাটত তাতে ট্ৰেক্টাৰে মাটি কাটি আছে ধুনীয়াৰ বালা তাতে বগৰী খাব লৈ গৈছে মোৰ অলপমান ভাল চাফা জেগাত যাওঁ ফিল্ডখনত আহিলোঁ তাতে এতিয়া বগৰী খাব এয়া কুন্দা বগৰীৰ প্ৰস্তুতি চলি আছে আমাৰ ৰেচি ভাই কেনাই বগৰী বম ৰঙা বগৰী মই উলিয়াই খাই কি বস্তু ৰঙাও দিছি এনেকুৱা মাৰিছোঁ দুই থাপ্পাৰ মাৰিছোঁ আৰু বগৰী উলিয়াই আৰু ঠঙাত বান্ধি নহয় বগৰীকেইটা সৎ আছে বগৰীকেইটা
ঘৰ আছে ইমান ঘৰৰ মদজন ঘৰৰ মিলাই উঠিছোঁ অলপমান ঘৰৰ মা ভনীহঁতেও খাওক আমি যেনেকৈ এনজয় কৰি খাইছোঁ সিহঁতে অলপমান খাই এনজয় কৰক সিহঁতে বাহিৰত আহিব নোৱাৰে কি ক'ম আৰু গাইছ মুঠতে এতিয়া চাই লওক আপোনালোকে কেনেকৈ কি কৰিছে সিহঁতে বাহিৰত কিয় আহিব নোৱাৰে সিহঁতৰ ভৰি নাই নেকি নাই এনে ছোৱালী মানুহ বা তিৰি মানুহ ঘৰতে থাকে আম্মাকে আজিকালি ছোৱালী পুৰুষ সমান আৰু মন কিবা ক'বা কিবা ক'বা জয়াই অসম থেংক ইউ এডাল লিখিছে গাইছে আমাৰ বগৰীৰ পাৱাৰ দাদা ৰখি কেনে খাই গেল আমাৰ বগৰী ন দাদা কেনে লাগছি ঋষিৰ খং উঠছি নেকি নাই মোক কেম্বা কৰিছা এটা বগৰী খাইছি দে গোটা ইমান তই ধৰব নালাগে ৰাগত চাবা লৈছি মোৰ বগৰীটো এটা বগৰী খাই খাই 10টামান খালা আৰু বোলে বতা বগৰীও খাই যাব একেলগে এখাত যদি মালকুছিৰ মানুহ নহ'ল হয় ইয়াতে নকাৱাৰ মালকুছিৰ মই কাৰণে এইটো ষ্টক সুধি লৈছো না টেঙা বগৰী টেঙা এইকেইটা টেঙা দেখা পালে বোলে পলাতি বোলে ৰৈ যায় মোৰ ডাইলগ দিছি না ৰৈ যায় বোলে পাৰি যায় কি দিছি বগৰীখিনি যিমান সোৱাদ হ'ব বুলি ভাবিছিলোঁ সিমান সোৱাদ নহ'ল সৎ ক'ত হ'ব তহঁতে 14 মাখান দিছে এনকে বগৰী খাই নেকি ইয়াৰ কাৰণে এই ই মানে খানাৰ আঞ্জা খান বয়া কৰা ভাতকেইটা ইজাৰ দৰে ধৰে বোলে এনেকৈ খায় এতিয়া মুখখন নেখে ৰ ই চ' গাইজ বগৰী খাই ঘৰ আহি পালোঁ ঘৰত ফ্ৰেছ ট্ৰেছ হ'লোঁ ভাত চাত খালোঁ আৰু ব্লগটো এডিট কৰিলোঁ লাষ্ট শ্বটটো ল'লোঁ যদি ব্লগটো আপোনালোকে চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ নেক্সট ভিডিঅ'ত লগ পাম